Hello everyone, welcome back to Foodmania. So আজি যাম কানোকা. So এয়া দিবান্দিতা ৰেডি হৈ আছে, জুবিয়ে পুৰা ৰেডি কৰি আছে, মোৰ হৈ গ'ল। তো অলপ ওটছ খাই আছোঁ বছ, মানে এয়া খাই পেলাই ওলাই যাম আৰু গৈ ভিডিঅ'টো কৰিম বাৰু, বাট কেনেকৈ ভিডিঅ' কৰোঁ নাজানো। চ' কাৰণ ভিতৰত যেনেকৈ কৰোঁ বাহিৰত গৈ কনফিডেন্টটো অলপ ল' হৈ যায় মোৰ ভিডিঅ' কৰিবলৈ। চ' দেখাম আৰু ৰাস্তাবোৰ বা জেগাবোৰ যেনেকৈ হ'লেও কিবা কিবি কথা ক'লেও নক'লেও জেগা দেখাম আৰু বছ। চ' আহি পেলাই ফাৰ্ষ্টতে আমি ছয়বাৰী পাৰ হৈ যিটো শিৱ বাবা টেম্পল পাই তাতে ৰখিলোঁ। তাৰপিছত আমি ৰঙাপাৰাত কিবা কিবি খাবলৈ ৰখিলোঁ। শাওনৰ সোমবাৰ আছিল কাৰণে মন্দিৰত সোমোৱা হৈ গ'ল আৰু ভালেই লাগিলে সেইকাৰণে। আৰু ইয়াৰ দিনটো এনেকৈ আৰম্ভ কৰিছোঁ আমি। নাই ওচৰৰ কষ্ট কৰি আছে, কি ধুনীয়া ছোৱালী, পিঠা বৰণীয়া 65ৰ যে মানুহ এটা যে খুব ধুনীয়াকৈ যে কয় যে কথাবিলাক ফাইনেলি আমি আহি পালোঁ। আপোনালোকক এতিয়া জেগাবোৰ দেখাই যাম আৰু বেছি কথা নকওঁ, জাষ্ট জেগাবোৰ দেখাই যাম। অ'কে, চ' ইয়াতে আমাৰ টিকেটটো আছিলে 524 এণ্ড যদি উইকেণ্ডত আহে ছেটাৰডে ছানডে দেন 800 ছামথিং হয়। চ' এইটো মই কৈ দিলোঁ এণ্ড আহিয়ে প্ৰথম আমাক ৱেলকাম ড্ৰিংক দিলে। চ' এইটো খাই লওঁ, তাৰপিছত আকৌ ভিতৰলৈ সোমাই যাওঁ, কি কি আছে চাওঁগৈ আৰু পাৰিম জ্বলিব বোলা। সেইটোহে পাৰিছে তো সেইখন আকৌ অনলি ফৰ কিডছে, সেইখন কেনেকে লগাই এই বস্তুটোতো চবেই পাৰিলে, বাট মই ইমান ট্ৰাই কৰিলোঁ এবাৰো নোৱাৰিলোঁ। তাৰ কাৰণে মোৰ দুখটো থাকিব মনত। চ' এতিয়া আমি আহি গ'লোঁ খাবলৈ। আৰু যিহেতু শাওনৰ সোমবাৰ আছিলে তো সেইকাৰণে চবেই ক'লে কি মানে বেছিভাগেই ভেজ খাম বুলিয়ে কোৱাৰ কাৰণে আমি চবেই ভেজেই খালোঁ। এণ্ড তো আমি ট্ৰেডিশ্যনেল আছামিজ ভেজ থালি অৰ্ডাৰ দিলোঁ এণ্ড আইটেমটো বহুত বেছি দিছিলে, মানে ঠিকে আছিলে, বাট টেষ্টটো মানে অ'কে টাইপ আছিলে, খুব বেছি টেষ্টি নাছিল সঁচা কথা ক'বলৈ গ'লে খানাটো। এণ্ড বাট অ'কে আৰু একদম বেয়া বুলিও ক'ব নোৱাৰি। বাট বাহিৰত খাবলৈ গৈ পেলাই যোনটো আমি বিচাৰোঁ ন, সেই বস্তুটো মানে পোৱা নাযায় আৰু। বাট অ'কে আৰু মে বি বেলেগ কিবা অৰ্ডাৰ দিয়া হ'লে ভাল লাগিল হয় চাগে, শুনিছোঁ বেলেগ বস্তু ভাল হয়। বাট ভেজ থালিটো মই মানে কম আৰু ভেজ থালিটো ইমান ঠিক নহয় যদি ইয়াতে যায়। এতিয়া আমি খাই পেলাই ওলাইছোঁ, চাওঁ আৰু ক'তো ইমান বেছি ভাল নাছিলে, জাষ্ট অ'কে টাইপ আছিলে আৰু ন, খোৱাটো একো ইমান খাচ নহয়। বাট বাহিৰত খাবলৈ একো অপশ্যন নাই, এইফালে বহুত ভিতৰত, তো ইয়াতে খালোঁ। চ' ইয়াতে ওলাই চাওঁ আৰু কি আছে দেখাই থাকিম। চ' এতিয়া চবৰে চব বেলেগ পালে, নিজে নিজে পচন্দ কৰি জেগা ফটো উঠি আছে একদম ধুনীয়াকৈ। তাৰপিছত আমি আহি গ'লোঁ এয়া ব'টিং কৰা জেগাত। হা, চবেই ব'টিং কৰি আছে, আমি বহি আছোঁ ইয়াত। চবকে আহিলে দেখাই আছে এবাৰ। মোৰ ভয় লাগে কাৰণে প্ৰথমতে নকৰোঁ বুলি বহি আছিলোঁ, পিছত চবকে দেখাৰ পিছত মোৰো কৰিবলৈ মন গ'ল আৰু। ভিডিঅ' কৰি আমাৰ ধুনীয়া ভিডিঅ' এটা বনাই। তাৰপৰা এটা জেগা উঠি ফটো উঠাহে হয় আৰু ফটো উঠি আছোঁ আৰু বাকী চব গোটেইবোৰ গ্ৰীনেৰী। ষ্টে কৰিবলৈ আহিলে বেছি ভাল লাগে, এক্সপ্ল'ৰ কৰিব, গেম চেমছ খেলা আছেতো, বেডমিণ্টন, তেনেকৈ বহুত বেলেগ চাৰিওফালে ব'টিং কৰিলোঁ আৰু কিবা কিবি আছে, যিমান পাৰোঁ দেখাম বাৰু। চ' এইবাৰ আহি গ'লোঁ ইনড'ৰ গেমৰ জেগাত। তো টাইমত প্ৰথমতে আমি টেবল টেনিছ ট্ৰাই কৰোঁ, বাট ভালকৈ খেলিব নোৱাৰিলোঁ কিন্তু, বাট খেলিব নোৱাৰিলোঁ যদিও ভাল লাগিল কিবা এটা। পাৰ হ'বনে আজি?
এইবাৰ আহিলোঁ এই দবাখনলৈ টেবুল টেনিছ খেলিলোঁ আমি দুজনী বাট নাজানো কি খেলিলোঁ মোৰ বেডমিণ্টনে হ'ল খেলা টেবুল টেনিছে খেলিছোঁ নে বেডমিণ্টন খেলিছোঁ নাজানো আৰু নপৰা ভালে লাগিল ন এতিয়া ভাল লাগিছে অঁ এয়া হিমাংকীয়ে ৰেডি হৈছে So Himanki Borwa is ready to climb Brahma Bridge. She is getting ready. কেনেকুৱা লাগিছে? Are you excited? Excited very much excited ৰবা লোৱা নাই এতিয়ালৈকে দেখি পেলাই আঁতৰ ক'বলৈ বহুত এক্সাইটেড আছিলোঁ বাট নোৱাৰিলোঁ চ' ছেড চ' ক'ল্ড ড্ৰিংকছে খাই দিওঁ আৰু তাৰপিছত এতিয়া খেলিম বেডমিণ্টন খেলিছোঁ এখানে গেল বাবরা এবার দেখ চ' আমি এতিয়া ইয়াৰ পৰা যাবলৈ ওলালোঁ চ' কিবা কিবি কৰিলোঁ যি কৰিলোঁ দেখালোঁ আৰু ভালকৈ দেখুওৱা নহ'বও পাৰে বাট ভিডিঅ'টো চাব আৰু কাটি কাটি নাচাব ভালকৈ চাব আৰু যিমানখিনি পাৰিলোঁ দেখালোঁ বাট ফুডটো ভাল নাছিলে অ'কে টাইপ আছিলে ইমান একো বেছি ভাল নাছিলে বাছ বাকী আহি ভাল প্ৰথমতে সোমাওঁতে লাগিছিলে যে ক'ত আহিলোঁ নট ৱৰ্থ ইট টাইপ বাট পিছত কিমান এক্টিভিটিছ আছিলে বেডমিণ্টন খেলিলোঁ কিবা কিবি চবৰে খেলিলোঁ ত' এতিয়া 6টা বাজিলে ইমান এক্টিভিটিছ কৰি কেনেকৈ দিনটো গ'ল গমেই নাপালোঁ ত' সেইখিনি কৰিবলৈ বিৰাট ভাল চ' আমি আকৌ এটা জেগাত ৰখি পেলাই আমি ম'ম' খালোঁ চ' ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ অ'কে টাটা বাই বাই